নমস্কাৰ, আশা কৰোঁ সকলো কুশলে আছে। আটাইকে মঞ্জুলাৰ সাধুকথাৰ কবিতা চেনেললৈ স্বাগতম। আজি পুনৰ আহিছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ অমূল্য সৃষ্টি বুঢ়ী আইৰ সাধুৰ পৰা এটি জনপ্ৰিয় সাধুকথা পানীশৈক লৈ। আহকচোন শুনো। পানীশৈক। এখন গাঁৱত এজনী বুঢ়ী আছিল। তাইৰ এটা মৰমৰ ল'ৰা আছিল। ল'ৰাটোৱে এদিন পাননি চুৰুকি থাকোঁতে হঠাৎ হাঁহ কণী এটা পাই মাকক দিলেহি। মাকে কণীটো ধোঁৱা চাঙৰ ওপৰত তুলি থলে। কণীটো ফুটি তাৰ পৰা এজনী দিব্য ছোৱালী হৈ মনে মনে ধোঁৱা চাঙতে লুকাই থাকিল। বুঢ়ী ফুৰিবলৈ গ'লে ছোৱালীজনীয়ে সদায় চাঙৰ পৰা নামি আহি বুঢ়ীৰ ঘৰৰ পঁইতা ভাত খাই টপত এগাল ৰান্ধি থৈ মনে মনে চাঙৰ ওপৰত উঠি থাকেগৈ। এদিন বুঢ়ীৰ মনত গাজিলে, মই চৰুত পঁইতা ভাত থৈ যাওঁ, কোনেনো দিনেও পঁইতা ভাত খাই টপত ভাতগাল ৰান্ধি থৈ যায়হি। বুঢ়ীয়ে এদিন বুদ্ধি পাতি ওচৰ চুবুৰীয়াক ডাঙৰকৈ ক'লে, আজি মই দূৰলৈ ফুৰিবলৈ যাম দেই, তহঁতে মোৰ ঘৰ চাবি। এই বুলি বুঢ়ীয়ে কৈ দুৱাৰৰ চুকতে লুকাই থাকিল। আনদিনাৰ দৰে ছোৱালীজনীয়ে বুঢ়ী ওলাই গ'ল ভাবি আহি পঁইতাকাল খাই টপক এডাল ৰান্ধি থৈ বেৰেদি চাঙলৈ উঠি যাওঁতেই বুঢ়ীয়ে খপ কৰে ছোৱালীজনীৰ ভৰিত ধৰিলে। বুঢ়ীয়ে তেতিয়া, তই ক'ৰ ছোৱালী? এইখিনি তই কেনেকৈ পালি? কেলৈ আহিছ ইয়ালৈ? বুলি সোধাত তাই আঁতি গুৰি সোপাকে ভাঙি বুঢ়ীক কৈ দিলে। সেইদিনাখনৰে পৰা তাই বুঢ়ীৰ ঘৰত দেখা শুনাকৈ থাকিল আৰু বুঢ়ীয়ে তাইৰ নাম পানীশৈ দিলে। অইন মানুহে এইজনী ক'ৰ ছোৱালী বুলি সুধিলে বুঢ়ীয়ে মোৰ যি বুলি কয়। বুঢ়ীৰ পুতেক লাহে লাহে ডেকা হৈ উঠিল। পানীশৈকে তাৰ বিয়া কৰাবৰ মন গ'ল। কিন্তু লাজতে সি মাকক একো ক'ব নোৱাৰি ৰু ঘৰৰ ভিতৰত ওখ চাঙত উঠি শুই থাকিলগৈ। ইপিনে মাকে পুতেকক বিচাৰি গোটেইখন খলক লগালে, পুতেক নাই। পাছে বুঢ়ীয়ে ৰু ঘৰ সাৰিবলৈ যাওঁতে চাঙৰ তলত তামোলৰ চোবা এখন পৰি থকা দেখি ওপৰলৈ চাই পুতেকক দেখি মাতিলে, বোপাই নামি আহ, তোক মই যিহকে লাগে তাকেই দিম। তেতিয়া পুতেকে মাকক ক'লে যে তাৰ পানীশৈক বিয়া কৰাবৰ মন গৈছে। বুঢ়ীয়ে এৰাব নোৱাৰি মান্তি হৈ পানীশৈয়ে গম নোপোৱাকৈ তলে তলে বিয়াৰ ঠিক কৰিলে। বিয়াৰ দিনা পানীশৈয়ে নৈৰ ঘাটত মাহ হালধি বাতি আছে। এনেতে সিফালৰ পৰা মগনীয়াৰ বুঢ়ী এজনী আহি পানীশৈ, আই মোক মাহ দুটামান দিয়া বুলি খুজি তাইৰ ওচৰতে বহিলহি। পানীশৈয়ে, যা ক'ৰ বুঢ়ী, মই ককাইৰ বিয়ালৈ মাহ হালধি বাতিছোঁ, তোক কেনেকৈ দিম, এই বুলি ক'লে। বুঢ়ীয়ে, বাৰু আই, ভাল ককাইৰৰ বিয়ালৈ মাহ হালধি বাতিছ দে, ছোৱালী কোন ক'ব পাৰনে নাই, এই বুলি সুধিলে। পানৈয়ে, নোৱাৰোঁ বৰবাই, কোননো কচোন বুলি বুঢ়ীক সোধাত বুঢ়ীয়ে ক'লে, ছোৱালী আৰু কোন হ'ব আই, তোৰে লগত বিয়া পাতিছে। পানীশৈয়ে কথাটো শুনি ভয় খাই বুঢ়ীক ক'লে, বাই মইনো এতিয়া কি কৰিম কচোন? বুঢ়ীয়ে ক'লে, তই ইকৰাৰ নাও এখন আৰু ইকৰাৰ বঠা এপাত লৈ তহঁতৰ ঘৰৰ পিছত থকা বৰপুখুৰীত খেলাই থাকগৈ। তোক মাতিলে কেতিয়াও নাহিবি। ৰাতি হ'লে পুখুৰীৰ পাৰতে থকা চোৱা গছৰ মূঢ়াতে সোমাই থাকিবি বুলি বুদ্ধি দি বুঢ়ী গুচি গ'ল। পানীশৈয়ে ঘৰলৈ আহি ইকৰাৰ নাও আৰু ইকৰাৰ বঠা এপাত লৈ পুখুৰীত খেলাই থাকিবলৈ ধৰিলে। মাকে মাতেহে মাতে, পানীশৈ নাহে। পানীশৈ নহা দেখি মাকে বিনাই বিনাই মাতিলে, পানীশৈ পানীশৈ মোৰ আই পানীশৈ, মোৰ ঘাটে চপাই দে না, দুহাতে দুমুঠি দি যাম চাৰিমুঠি, ডিঙিটো পিন্ধামে হাত, খাতলি পিৰাতে বহি ভাতে খাবি, বেটিয়ে ধৰিব আৰ। পানীশৈয়ে মাকক উত্তৰ দিলে, দুহাতে দুমুঠি নলওঁ চাৰিমুঠি, তোৰ ঘাটে নচপাও না, খাতলি পিৰাতে বহি ভাতে নেখাওঁ, বেটিয়েও নধৰক আৰ।
ককায়েকো পানেশৈক মাতিলে। পানেশৈ মোৰ ভনী পানেশৈ, মোৰ ঘাটে চপাই দে না। দুহাতে দুমুঠি দি যাম 4 মুঠি, ডিঙিটো পিন্ধামে হাড়। খাটলি পিৰাতে বহি ভাতে খাবি, বেটিয়ে ধৰিব আৰ। পানেশৈয়ে উত্তৰ দিলে, ককাইদেউ অ মোৰে ককাইদেউ, তোৰ ঘাটে নচপাও না। দুহাতে দুমুঠি নলওঁ 4 মুঠি, ডিঙিটো নিপিন্ধো হাড়। খাটলি পিৰাতে বহি ভাতে নেখাওঁ, বেটিয়েও নধৰক আৰ। আগেয়ে আছিলা মৰমৰ ককাইদেউ, এতিয়া হলাহি স্বামী। পানেশৈয়ে এইদৰে কৈ একোতে নাহিলত মাক আৰু ককায়েকে বেজাৰতে ঘৰলৈ গুচি আহিল। দিনত পানেশৈয়ে ইকৰা পাতৰ নাও আৰু বঠালৈ এইদৰে খেলাই ফুৰে, ৰাতি চোৱা গছৰ মূঢ়াতে সোমাই থাকে। এদিন ককায়েকে চোৱাৰ মূঢ়াৰ ওপৰত উঠি বৰশী বাইছিল। বৰশীত মাছে নুখুটি কেৱল কানিপুঠি দুটামানে খুটিলে। তাকে দেখি পানেশৈয়ে মূঢ়াৰ ভিতৰৰ পৰা মাত লগালে, একো মাছে নুখুটে, খুটে কানিপুঠি। ককায়ে বৰশী বাই চোৱা মূঢ়াত উঠিল। আকৌ ক'লে, একো মাছে নুখুটে, খুটে কানিপুঠি। ককায়ে বৰশী বাই চোৱা মূঢ়াত উঠিল। এইদৰে কেইবাবাৰো মাতি আছে। ককায়েকে শুনি থাকে, ইয়াতনো কি আছে বুলি মূঢ়াটো কুঠাৰ এখন আনি চিটা চিট কৰি পেলালেহি। এনেতে সেই মগনীয়াৰ বুঢ়ীজনী আহি এচটা খৰি খুজিলে। সি খঙত জ্বলি উঠি ক'লে, বেটি তয়ে মোৰ বিয়াখন ভাঙিলি, এতিয়া আকৌ খৰি বিচাৰি আহিছ, যা তোক খৰি নিদিওঁ। বুঢ়ীয়ে নৈৰ পলহ বোকাত চিটিকি পৰি থকা চলি এচটাকে লৈ গুচি গ'ল। চলি চটা বুঢ়ীয়ে ধুই পখালি ধোৱা চাঙত তুলি থলেগৈ। আচলতে পানেশৈ সেই চলিতে সোমাই আছিল। বুঢ়ীয়ে বাহিৰলৈ ওলাই গ'লে পানেশৈয়ে চৰুৰ পঁইতাগাল খাই টপত ভাত ৰান্ধি থয়। এইদৰে বহুদিন গ'ল। এদিন পানেশৈ বুঢ়ীৰ হাতত ধৰা পৰিল। দিনত পানেশৈয়ে বুঢ়ীৰ ঘৰত খুৰী ঘিলাহাঁহ এজনী হৈ থাকে। ৰাতি ছোৱালী হৈ বুঢ়ীৰ লগতে শুই থাকে। এদিন ককায়েকে এই বুঢ়ীৰ চোতালতে সমনীয়া ল'ৰা দুটামানৰ সৈতে ঘিলা খেলি আছিল। পানেশৈ খুৰী হাঁহজনী হৈ ওচৰতে টুকটুকাই আছিলহি। ককায়েকে ঘিলাটো মাৰি দিলতেই তাই থাপ মাৰি লৈ গ'ল। ককায়েকে ভাবিলে, এইজনী হাঁহটো কম নহয়, এই হাঁহ নহয় কিবাহে। ইয়াকে ভাবি সি ৰুহ ঘৰত সোমালহি। মাকে কি হৈছে বুলি তাক সুধিলত সি ক'লে, বুঢ়ীৰ ঘৰৰ হাঁহজনী মোক লাগে। মাকে মগনীয়াৰ বুঢ়ীক বৰকৈ ধৰি ৰূপবান দি হাঁহজনী আনি পুতেকক দিলে। পুতেকে হাঁহজনী আতুল তুলকৈ মৰম কৰি ৰাখে আৰু ৰাতি নিজৰ লগতে শোৱা পাতিত শুৱাই থয়। এদিন মগনীয়াৰ এজনীয়ে ল'ৰাটোৰ পৰা সকলো বৃত্তান্ত শুনি লৈ ক'লে, বোপাই সেইজনী হাঁহ নহয়, তোৰ পানেশৈ। আজি ৰাতি তই টোপনিৰ ভাও জুৰি পৰি থাকিবি। তোক হাঁহজনীয়ে খুটিব, কিন্তু তই নুঠিবি। তেতিয়া তোৰ টোপনি আহিছে ভাবি তাই মূৰ থলাই বাহিৰলৈ যাওঁতে তই মূৰটো তুঁহজুই একুৰাত সুমুৱাই দিবি। তাই তেতিয়াই ভিতৰলৈ লৰি আহি মুচকচ গৈ পৰিব। তেতিয়াই তাৰ মূৰত তেল পানী নেমু টেঙা থপিয়াই দিবি আৰু বিচনীৰে বিচিবি। তেনে কৰিলে তাই জ্ঞান পাব। এই বুলি মগনীয়াৰ বুঢ়ী গুচি গ'ল। ল'ৰাই ৰাতি ঠিক মগনীয়াৰ বুঢ়ীয়ে কোৱাৰ দৰে কৰিলত হাঁহজনী এজনী দিব্য ছোৱালী হৈ পৰিল। তাইয়ে সেই পানেশৈ। ইয়াৰ পিছত সি তাইক বিয়া কৰা, ঘৰ পাতি বহুদিন সুখেৰে কটালে। সাধুটো কেনে লাগিল জনাব বুলি আশা ৰাখিলোঁ। আৰু লগতে পুনৰ ক'লোঁ, মোৰ চেনেলটো মঞ্জুলা সাধুকথাৰ কবিতা ছাবস্ক্ৰাইব কৰে যেন আৰু মতামত দিলে নথৈ সুখী হ'ম। পুনৰ আৰু এটি সাধু লৈ খুব সোনকালে আহিম। আজিলৈ ইয়াতে এৰিছোঁ। ধন্যবাদ।